নমস্কাৰ জনতা চকুৰ প্ৰিয় দৰ্শকসকল লৈ আহিছোঁ আজিৰ এক বিশেষ প্ৰতিবেদন। আপুনি অনলাইন এপসমূহক বিশ্বাস কৰে নেকি? যদি কৰে তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ এইবাৰ বিশ্বাসঘাতকতা কৰিছে অনলাইন এপছে। অনলাইনত পালছ অক্সিমিটাৰ কিনি ৰাম ঠগন খাইছে এজন যুৱকে। গ্ল'বেল ট্ৰেড লিংকৰ পৰা অনলাইন যোগে কিনিছিল পালছ অক্সিমিটাৰ। 796 টকাৰ বিনিময়ত অনলাইন যোগে অৰ্ডাৰ কৰিছিল পালছ অক্সিমিটাৰ নামৰ সামগ্ৰীবিধ, যিটো সামগ্ৰী মানুহৰ চিকিৎসা সেৱাৰ বাবে ব্যৱহাৰ কৰা হয়। অৰ্ডাৰ কৰাৰ কিছুদিন পিছত গ্ল'বেল ট্ৰেড লিংকৰ পৰা ঠিকনামতে প্ৰেৰণ কৰিছিল পালছ অক্সিমিটাৰ। লগে লগে ডেলিভাৰী বয়ক যোগান ধৰা হৈছিল পালছ অক্সিমিটাৰৰ সম্পূৰ্ণ টকাখিনি। কিন্তু আনবক্সিং কৰাৰ পিছতে পালছ অক্সিমিটাৰ নামৰ সামগ্ৰীবিধ বেয়া বুলি জানিব পাৰিছিল যুৱকজনে। এই ঘটনা সংঘটিত হৈছে ডবকাৰ চাংমাজিৰ মুস্তাফা হুছেইন নামৰ এজন যুৱকে অনলাইনত অৰ্ডাৰ কৰিছিল পালছ অক্সিমিটাৰ নামৰ সামগ্ৰীবিধ। লগে লগে অনলাইন এপটোৰ নিয়ম নীতিমতে ঘূৰাই দিবলৈ হোৱাটছআপ যোগে SMS প্ৰেৰণ কৰিছিল যুৱকজনে। কিন্তু অনলাইন এপটোৱে যুৱকজনে কৰা SMS-ৰ কোনো উত্তৰ দিয়া নাছিল। অৱশেষত যুৱকজনক ঘূৰাই দিয়া নাছিল তেওঁৰ প্ৰাপ্য ধন, নতুবা সলনি কৰি দিয়া নাছিল নতুন পালছ অক্সিমিটাৰ নামৰ সামগ্ৰীবিধ, যাৰ বাবে যুৱকজনে বাতৰি যোগে প্ৰকাশ কৰিব বিচাৰিছে গ্ল'বেল ট্ৰেড লিংক নামৰ এপটোৰ কলা অধ্যায়ৰ কথা। সকলোৱে এই এপছৰ পৰা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে যুৱকজনে। অক্সিমিটাৰ এইটো আমি অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, কিন্তু অনাৰ লগে লগে দেখিলোঁ এইটো বেয়া। তাৰপিছত ৰিটাৰ্ণ কৰিবলৈ হোৱাটছআপত মেছেজ দিছিলোঁ, কিন্তু একো ৰিপ্লাই অহা নাছিল। তো অসমৰ ৰাইজক এইটো ক'ব বিচাৰোঁ যে এনে ধৰণৰ বস্তু অনলাইনৰ পৰা অৰ্ডাৰ দি যাতে আমাৰ নিচিনা আৰু ঠগন নাখায়, এইটো অসমৰ ৰাইজলৈ আহ্বান। আপোনালোকে ৰিটাৰ্ণ কৰাৰ কাৰণে মেছেজ দিছিল? হয়, ৰিপ্লাই দিয়া নাই। কিমান আছিলে দাম? 797 টকা। আগতে অৰ্ডাৰ দিছিলে নে তাৰ পৰা? নাই, এইটো প্ৰথম। বেলেগ একো দিয়া নাছিল? নাই, প্ৰথম অৰ্ডাৰ দিয়াতে আপোনালোকে পোৱা নাই? হয়, মানে সিহঁতে যদি ৰিপ্লাই নিদিয়ে তেন্তে এইটো এপছ বন্ধ কৰিব লাগে, আৰু অসমৰ ৰাইজে যাতে এইটো নিউজৰ জৰিয়তে আৰু সাৱধান হৈ যায়, সতৰ্ক হৈ যায়, যাতে এইবোৰ আৰু অৰ্ডাৰ দি ঠগন নাখায় আৰু লছ নহয়।